হে দোস্ত, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই। আজি এনেকুৱা এজন ঘৰত যাম, এনেকুৱা এজন মানুহৰ যিজন মানুহ মানে কি ক'ম, হাত এটা নাই। বহুত দুখ লগা ভিডিঅ' এইটো, আৰু চালে মানে কি ক'ম, মোৰে কান্দোন আহি গৈছে। বহুত দুখ লগা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি ভিডিঅ'টো চাব। মানে ইয়াত এটা ভুল হৈ গৈছিল, মোৰ মানে ভইচটো অহা নাছিল, সেইকাৰণে মুখে ক'ব লগা হৈছে। তেওঁৰ নামটো কি কৈছিল মই নাজানো, কিন্তু তেওঁ বহুত দুখত আছে। সেইবিলাক মানে আক্ষেপটো কৰি আছে। তেওঁ কাম কৰি খাই আছে, এবাৰ খালে আৰু এবাৰ খাব নোৱাৰে, সেইকাৰণে চৰকাৰৰ পৰা সাহাৰ্য বিচাৰে। মই মানে বহুত দূৰত গৈছিলোঁ, সেইকাৰণে এনেকুৱা হৈ গৈছে। ভইচটো অহা নাই, মোবাইলত কোনো প্ৰব্লেম হৈ গৈছিল, সেইকাৰণে মই মানে মুখেৰে তথাপিও ভিডিঅ'টো মানে এৰা নাই, দি আছোঁ। গতিকে কোনো বেয়া নাপাব। তেওঁ মানে এটাই গাড়ী এক্সিডেণ্টে এনেকুৱা হৈ গৈছিল। তেওঁৰ থানা হৈছে ডিং, জিলা মৰিগাঁও, এইবিলাক কৈছে। আৰু তেখেতৰ পত্নী দুজন আছিল, এজন ঢুকাল আৰু এজনৰ 3টা সন্তান আৰু এজনৰ 4টা সন্তান, মুঠ 7টা সন্তান আছিল। আৰু তেওঁৰ ল'ৰা এজনে আহি আছে, এফালে আহা। তেওঁৰ নামটো মামহাদুল বুলি কৈছিল নেকি। আৰু চাওক কেনেকুৱা ধুনীয়া ল'ৰা, দেখাতো ধুনীয়া। কি ক'ম, আজিকালি এনেকুৱা দিন আহিছে, মানে চৰকাৰে এনেকুৱা মানুহক সহায় কৰিব লাগে, যিজন মানুহ মানে কণা, চকুৰে নেদেখে, অন্ধ আৰু কাণে কলা, লেংৰা মানুহ, যিবিলাক মানুহ আছে তেখেতসকলক সহায় কৰিব লাগে। গতিকে কি ক'ম, এইখিনি। এইটো বেছি শ্বেয়াৰ কৰিব, বেছি শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়। মই মানে মোৰ নাম্বাৰটো দি দিম, তলত দি দিম, যোগাযোগ কৰিলে কৰিব পাৰে। যোনে টকা সহায় কৰে, মই নাম্বাৰটো দি দিম। আৰু মোৰ এটা ভুল হৈ গৈছে, মানে তাত এই এটা প্ৰব্লেমত মানে তেওঁৰ মাতটো অহা নাই, মই মানে ভইচত দি দিম আৰু। গতিকে আজি এইখিনি।